Welcome back our channel SD Brothers AssameseVlog. তো গাইজ মানে আজি আমাৰ কলেজত আছে ফেচাছ তো আজি চাবলৈ যাম তো মানে গাইজ মই আপোনালোকক কোৱাই নাছিলোঁ মই ৰঙিয়া কলেজত পঢ়োঁ BA ফাৰ্ষ্ট চেমৰ ছাত্ৰ মই তো মানে মই কলেজখন এতিয়ালৈকে দেখাও নাই দেচোন কিন্তু আজি দেখাই দিম আৰু একেলগে ফেচাছৰ লগতে তো বলক ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আজি এক্সাইটমেণ্ট বেছি না গাইজ মানে আমাৰ কলেজত দুইদিন হ'ব আজি 29 তাৰিখ আৰু কালিও আছে ফেচাছ আৰু গায়ক আছে আজি গাইজ বিকি কলিতা তো বলক গাইজ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' মই ওলাই চলাই লওঁ ড্ৰেছ চেছ পিন্ধি লওঁ ইউনিফৰ্ম তো বলক লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ যাব ল'লোঁ ড্ৰেছ চেছ কৰি ল'লোঁ এতিয়া তো চাইকেলখন লৈ যাওঁ মানে যি চাইকেল লৈ যাব লাগিব ইমান দূৰক লাগি মানে লগটোৱে নাযায় বোলে তাৰ লগত যোৱাৰ কথা আছিল এতিয়া যাৱাৰ তো বলক তো গাইজ এনেকৈ চাইকেল মাৰি গাইজ যাই আছোঁ লাহে লাহে তো এয়া চাওক চাইকেল মাৰি যাই আছোঁ এয়া পূজাৰ মণ্ডপ মানে হেৰি দিছে আৰু গেট পূজা আহিল না তো লাহে লাহে যাই ফাইনেলি পাই গ'লোঁ কলেজ তো চাই থাকক কলেজ আহি গ'লোঁ এতিয়া মই কলেজত আছোঁ ফেচাছ আৰম্ভ হোৱা নাই তো এতিয়া দেখাম আপোনালোকক চাই থাকক যিটো ডিপাৰ্টমেণ্ট অফ ফিজিক্স ৰঙিয়া কলেজ তো আমি তাতেও কিবা হ'ব ইয়াতে হ'ব মানে ফেচাছ এইটো হ'ল এইটো তো চাই থাকক তো গাইজ এইটো মানে ABVPৰ পৰা অনুষ্ঠিত কৰা হৈছে এইখন ফেচাছ আমাৰ কলেজত তো এতিয়া আপোনালোকক আমাৰ কলেজৰ কিছুমান দৃশ্য দেখাই দি আছোঁ চাওক প্ৰগ্ৰেম আৰম্ভ হোৱা নাই এতিয়া মানে দেখাম আৰু দেখি আছোঁ একদম ডাইৰেক্ট প্ৰগ্ৰেমটো দেখি আছোঁ তো এনেকৈ লাহে লাহে প্ৰগ্ৰেম আৰম্ভ হ'ব ধৰিছে চাই থাকক তো গাইজ চাই গ'লোঁ মানে বহুত গৰম লাগিছে ভিতৰতে আছোঁ এতিয়া তো চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গাইজ আপোনালোকে চাব পাৰে অলপ মানুহ হৈছে চলি পলি পুৰা লাহে লাহে গাইজ প্ৰগ্ৰেম আৰম্ভ হৈ গ'ল তো চাওক तो डांस प्रोग्राम ऐसा गाइस हिप हॉप
গাইজ তো চাওঁতে ফাইনেলি বিকিকলিত আহি পালে এতিয়া তেওঁক সম্বৰ্ধনা জনোৱা হ'ব তো আপোনালোকে চাই থাকক মই এতিয়া দেখাই আছোঁ লাহে লাহে দে গাইজ এয়া বিকিকলিতাক গামোচাই দি সম্বৰ্ধনা জনোৱা হৈছে গাইজ বিকিকলিতাই গান পৰিৱেশন কৰি আছে তো গাইজ এনেকৈ গান পৰিৱেশন কৰি আছে তো এতিয়া চবকে ফ্লেছ লাইট জ্বলাব দিছে মানে ইয়াৰ এণ্টাৰটেইনমেণ্ট আৰু গাইজ পূৰা তো গাইজ এনেকৈ ফাংচন মানে ফেচাচ চাই মই ঘৰ গুচি আহিলোঁ মানে বহুত টাইম থাকিলোঁ মানে নাচি ভাগৰ লাগি গৈছে গাইজ ঘৰ আহি পালোঁ মানে গাইজ বাপৰে বাপ বেয়া নাচিলোঁ গাইজ মানে ভাগত ধৰি গৈছে এতিয়াও ভাগত ধৰি গৈছে মোৰ মানে গাইজ ভালকৈ দেখাব নোৱাৰিলোঁ মানে ফেচখন বেছিভাগ দেখাব নোৱাৰিলোঁ ডাইৰেক্ট সেনেকৈ দেখাই দিলোঁ মই বেয়া নাপাওঁ কাৰণ বহুত গৰম ৰুমটোত মানে উশাহ নিশাহ একদম ল'ব পৰা কষ্ট হয় মানে গাইজ মানে বেয়া নাপাব কাৰণ ফেচখন বেছি ভালকৈ দেখাব নোৱাৰিলোঁ সেইকাৰণে বেয়া নাপাব মানে সেনেকৈ ডাইৰেক্ট দেখাই দিলোঁ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব কাৰণ কালিও ফেচাচ আছে কালিও দেখাব চেষ্টা কৰিম ইমানো চিয়'ৰ নহয় দিয়ক মানে ঠিক নাই কালি মই ক'ৰবাত যোৱাৰ কথা আছে চাওঁ কি হয় তো এইখিনিয়ে আছিল আৰু ভিডিঅ'টো তো আজিলৈ গুড বাই